এইফালে চাওক আমি চাউলৰ নামত কি খাইছোঁ, প্লাষ্টিক খাইছোঁ। আপোনালোকে হয়নে নহয় কমেণ্ট কৰিব। মই ভাবিছোঁ এইখিনি প্লাষ্টিকৰ চাউলে হয়, যিহেতু আমি কণ্ট্ৰলৰ পৰা আনিছিলোঁ চাউলখিনি। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি ৰাতিপুৱা চাউল বাচিব লৈছিলোঁ, মানে যিহেতু আমাৰ ভাত বনাবলৈ চাউল নাছিলে আৰু ভাবিলোঁ চাউল বাচিবলৈ ল'লোঁ। আৰু যিহেতু চাউল মোৰ কণ্ট্ৰলৰ পৰা দিয়া চাউল আছিলে, মানে সুলভ মূল্যৰ দোকানৰ পৰা দিয়া চাউল। আৰু ইয়াত চাওক চাউলখিনি মানে এতিয়া কিছুমান বহুত ডাঙৰ চাউল আছে, প্লাষ্টিক চাউলৰ নিচিনা। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ, হয়নে নহয় প্লাষ্টিক চাউল আপোনালোকে জনাব দেই। আৰু চাউলখিনি যিহেতু মই কিছুমান ডাঙৰ দেখি চালি দিওঁ বুলি চালি দিলোঁ, আৰু চালি দিওঁতে চাওক এইপিনে চাউলখিনি ডাঙৰখিনি মানে ওপৰতে ওলাই গৈছে। চব চাউল একে নহয়, মানে কিছুমান চাউলখিনি নিচিনা কিছুমানে মিছ আছে নেকি প্লাষ্টিক চাউল। আৰু এইফালে চাওক মই কামুৰি দিছোঁ, মানে কামুৰি কাটুককৈ কামুৰ খাই যোৱা নাই, মানে চেপেটা হৈ গৈছে। আপোনালোকে দেখিছে এয়া চাউলকেইটা ডাঙৰ মানে বাকীখিনি চাউল